আপোনালোকৰ স্ক্ৰীনত দেখা এই দুই ভাতৃক আপোনালোকে চিনি পাইছেনে? যদি নাই পোৱা তেতিয়াহ'লে মই কৈছোঁ শুনক। এই দুইজন ভাতৃৰ নাম হৈছে সঞ্জয় আৰু শ্ৰৱণ কুমাৰন। তেওঁলোকে 2012 চনত ডিজাইন ডাইনামেশ্যন নামৰ এটা এপ মুকলি কৰে। আজিলৈকে তেওঁলোকে 12টা এপ প্ৰস্তুত কৰিছে। 2012 চনত তেওঁলোকে যেতিয়া ডিজাইন ডাইনামেশ্যন এপটো মুকলি কৰে তেতিয়া তেওঁলোকৰ বয়স আছিল মাত্ৰ 14 আৰু 12 বছৰ। যেতিয়া প্ৰথমটো মোবাইল এপ তৈয়াৰ কৰিছিল তেতিয়া তেওঁলোক 7ম আৰু 8ম শ্ৰেণীত পঢ়িছিল। শ্ৰৱণ আৰু সঞ্জয়ে আন শিশুৰ দৰে শিক্ষা লাভ কৰিছিল। তেওঁলোকৰ দেউতাকে আৰম্ভণিৰে পৰাই কৈছিল যে তেওঁলোকে নিজৰ পৰিচয় নিজে সৃষ্টি কৰিব লাগে। এই বিশ্বাস তেওঁলোকৰ মাজত আবদ্ধ হৈ পৰিল। শ্ৰৱণ আৰু সঞ্জয়ে ছফ্টৱেৰৰ বিষয়ে সকলো জ্ঞান কিতাপৰ জৰিয়তে সংগ্ৰহ কৰে। তেওঁলোকে দেউতাকক এই ক্ষেত্ৰখনৰ লগত জড়িত কিতাপ আনিবলৈ ক'লে। স্কুললৈ গৈছিল আৰু তাৰ পিছত আজৰি সময়ত পঢ়িছিল। ইয়াৰ ফলত তেওঁলোকে কম সময়তে অধিক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। 2012 চনত দুইজন ভাতৃয়ে গো ডাইনামেশ্যন নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ কোম্পানী প্ৰতিষ্ঠা হোৱাৰ লগে লগে তেওঁলোক ভাৰতৰ আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হয়। কেৱল এয়াই নহয়, এই দুই ভাতৃয়ে কেটছ মি কোপ নামৰ এটা এপ তৈয়াৰ কৰিছিল যিয়ে অপৰাধীক ধৰাত সহায় কৰিব পাৰে। এই এপ্লিকেশ্যনটো তৈয়াৰ কৰাৰ আগতে তেওঁলোকে 150 বাৰমান হতাশাৰ সন্মুখীন হৈছিল, কিন্তু তথাপিতো তেওঁলোকে হাৰ নেমানিল। প্ৰথম এপ তৈয়াৰ কৰাৰ পিছত এই দুই ভাতৃয়ে কেতিয়াও ৰৈ নাথাকিল। দেউতাকৰ সহায়ত তেওঁলোকে ছফ্টৱেৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ থাকিল। শিশু আৰু বৃদ্ধৰ বাবে এটা এপ তৈয়াৰ কৰিলে। এই এপটোৱে এই দুই ভাতৃৰ বাবে বহুতো প্ৰশংসা লাভ কৰিছে। লগতে কিছুমান গেমিং এপ তৈয়াৰ কৰিছে। এতিয়ালৈকে তেওঁলোকে একেলগে 12টা এপ প্ৰস্তুত কৰিছে। প্ৰতিভাৰ বাবে দুয়োজন ভাতৃয়ে IIM বেংগালুৰু আৰু ট্ৰেডাক্ট সন্মিলনত উপস্থাপন আগবঢ়াইছে। তেওঁলোকৰ উদ্ভাৱনী চিন্তা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই দুই ভাতৃয়ে নিজস্ব সফলতাৰ কাহিনী লিখিছে। শ্ৰৱণ আৰু সঞ্জয়ৰ এই কাহিনীটো সকলোৰে বাবে প্ৰেৰণা। ধন্যবাদ।